শৰ্মা তাকেইতো এই তামাম ভাগাৰ লাগছি আজি ভাগাৰ মানে কথা এটা হৈছে ৰাতিপুৱাৰ পৰাই পথাৰত নামি এই ৰিক্সিনে একদাখান এই যাবাৰ গৈছিলোঁ যাবাৰ গুচিছি একদম মানে ময়ো আজি কঠীয়া তুলছো কঁকালৰ বিহুত চিধা হ'ব পৰা নাই মোৰো সেনে হৈছে দিয়ক ক'ব নোৱাৰিছোঁ দিয়ক তাৰমানে আপোনাৰ কঠীয়া বহু বছৰৰ মূৰত তুলিলোঁ কি কৰিব আৰু পঢ়া শুনা কৰি পেলাই এই কৰিব লগা হৈছে তাকেইতো এই আমাৰ সেই নাঙালৰ মুঠিত ধৰাতে যাব তাকেইতো এতিয়া ঘৰেনো ল'ৰাটো বোলে চাকৰি পালাক এতিয়া আমি আৰু এনেকৈ থাকিব লাগিব তাকেইতো কাৰ কপাল কেতিয়া কি হয় ক'বাই নোৱাৰি আমাৰ কপাল আৰু কি হ'ব এই হ'ব দিয়ক পুলিচতো বহুত সেই কৰিলোঁ কাম নাই এইগিলা কৰি বহুত আপুনি বহুত কেইটা দিছি 10টা দিছি হাইষ্ট বহুত দিছে দিয়ক বহুত দিছোঁ মই তাৰমানে ভাগি গৈছোঁ পুলিচত দিলোঁ আৰ্মিত দিলোঁ কাম নাই CRPF বহুত কিবা কিবি কৰিলোঁ নাই এটা কথা কপালতো লাগবই কপালত লাগব এই আচল কথা এইটোৱে জাগাত কৈছে আপুনি জাগাত কৈছে আৰু সেই দিনৰ পৰা পঢ়ি শুনি সৰুতেই ফাদাৰ মাদাৰে ডাঙৰ দীঘল কৰি খুৱালাক হয় দিয়ক এতিয়াও সেই আমি আৰু সেই সেনাৰ হেৰিতে কষ্ট কৰি থাকিব লগা হৈছে উপায় নাই নকৰিলেও তাকেইতো বাপৰে কৰি খুৱাব আৰু ইফালে দেখছি না কেনেকুৱা ৰ'দটো ৰ'দে আৰু এটা কথা আছে এনেকৈ সদায় কিমান দিন কষ্ট কৰিব সেই এটাও কি কৰিব তেতিয়াহ'লে চোৰ কৰিবওতো নোৱাৰি চোৰ কৰিলে কিবা মাৰি পেলাব আপুনিও যি আৰু কলিতা কথা কয় এটা সহজ পদ্ধতি আছে কি কৰিব এই আমাৰ ওচৰত যে নামটো পাহৰিলোঁ হুছেইন আমাৰ কাছে ঠিকেদাৰটো হুছেইন দা মই এটা কথা ভাবিছোঁ আপুনি কওকচোন কি সৰু ল'ৰা আছে কেৱল ল'ৰা সৰু এটা ল'ৰা আছে কিয় বিয়া পাতিছি নেকি বিয়াটো কেনেকৈ পাতিছিলোঁ এই ল'ৰা মোটামুটি 5 বছৰমান হ'ল তেওঁৰ ল'ৰা আপুনি সঁচাকৈ গম পাই না কথাটো তেওঁৰ ল'ৰা বুলি মোৰ ঘৰৰ ওচৰৰ মানুহ মই গম নাপাম কি কথা কয় কেইদিনমান হ'ল দেখা পাবা দেখা মানে মই যোৱাকালিও দেখিলোঁ ল'ৰাটোক ইফালে স্কুলত লৈ গৈছিল কি কৰিব কওকচোন মই এটা কথা চিন্তা কৰিছোঁ এতিয়া আপুনি কিন্তু বেলেগক ক'ব নোৱাৰিব আমি দুয়ো কৰিলোঁ কাৰোবাৰটো কওকচোন কি সেই ল'ৰাটোক দুয়ো মনে মনে অপহৰণ কৰোঁ নেকি অপহৰণ কথাটো গম পালে কথা দিগদাৰ হ'ব কৰোঁ আৰু স্কুলত কেতিয়াবা যেতিয়া আলহী আহিব বা কেতিয়াবা ক'ৰবাত ৰাস্তা ঘাটে দেখা পালি মনে মনে গাইড কৰি দিম তাকেইতো এনেকুৱা কাম কৰিও পোৱা নাই আগে পিছে অলপমান সাৱধান কলিতা লাগব সেইটো কথা বাদ দিয়ক যদি ল'ৰাটো কিবাকে আনিব পাৰোঁ এটা হয় কিন্তু কিবাকে যদি তেওঁক অলপ ধন দাবী কৰিব পাৰোঁ 10 লাখ 20 লাখ পইচাৰ কিন্তু তেওঁ চিন্তা নকৰে ল'ৰাটোক যি মৰম কৰে ল'ৰাটো তেওঁ নহয় নে কাৰ কিনি আনিছিল সৰুতে কিনি আনা বুলি শুনিছোঁ কিন্তু তেওঁ বোলে ৰেল লাইনত পাইছিলে ৰেল লাইনত আনি পেলাই আজি মোটামুটি বহুদিন তেওঁ খুৱাই লৈ মোটামুটি ডাঙৰ দীঘল কৰিলে অলপ হয় নেকি এতিয়া কৰিলি এতিয়া তেওঁ কিন্তু ল'ৰাটোৰ কাৰণে পাগল হৈ থাকে নাই তেওঁৰ মানে চলি পলি নাই নেকি সেইকাৰণেতো বেছি মৰম কৰে সেইকাৰণে মই ভাবিছোঁ সেই ল'ৰাটোক যদি গাইড কৰি দিব পাৰোঁ মোটামুটি তেওঁক 20 লাখ মান টকা যদি ধন দাবী কৰিব পাৰোঁ 10 লাখ হ'লে কথাই নাই ভাল কথা কৈছে মাৰো আটা মাৰো ভাল কথা কৈছে আপুনি মোৰ মাইণ্ডটোৰ বেলেগ ভাল কথা ভাবছি কিন্তু কথাটো কাকো নকওঁ এটা কাম কৰোঁ কৰিব লাগিব এই কথাখিনি ভালকৈ ইয়াতে বহি পেলাই আলোচনা কৰোঁ ঠিক কথা কৈছে মই ক'ব খুজিছিলোঁ বহি লওঁ আহকচোন এতিয়া এটা কথা আছে ক'ত বহো এপানে বহো নেকি জাগা এখিনিয়ে ভাল খেতিখিনিৰ ফালেও চাই থাকিব পৰা যাব না ইফালে বহিব ইফালে নহয় দিয়ক মাছ আছে মাছো চাওঁ দিয়ক ইফালে বহো ইয়াতে বহক আৰু কি কৰিব দিনটোৰ ভাগাৰখিনি ইয়াতে মাৰো দিয়ক যাক আৰু কি কৰিব গাছ চামৰা একদম কলা হৈ গৈছে গোটাই নাচে গিয়া ভালু গান দেখা আছে থাকলি চামৰা কলা নহয় কাউৰীৰ দৰে হ'ব লাগিব এনে কাউৰী তাকেইতো ভালু গান দেখা আছে ভালুক নহয় এনে আমি আছামিজ ফক্স দিয়া নাই এই ভালুকুৰ পাই যায় শিয়াল হ'ব লাগিব এই পুখুৰীটো কাৰ পুখুৰী বাদ দিয়ক সেইগিলা কথা বাদ দিয়ক মোৰ কথাটো শুনো কওকচোন কওক সেই ল'ৰাটোক যদি দুয়ো গাইড কৰি দিব পাৰোঁ তাৰে পিছতে সেই ল'ৰাটো কিন্তু বিৰাট স্মাৰ্ট ফোন নম্বৰটো জানে দেউতাকৰ কি কয় আপুনি গম পাব নহয় কেতিয়াবা লাগিলে কি বিহুৰ গুটি পাগলা হৈ যাব আপুনি দেখিলি এটা কথা দিয়ক কিন্তু কেনেকুৱা সাৱধান এতিয়া কথাটো আমাৰ দুৰো মাজত আছে বেলেগক আপুনি নজনা নহয় আৰু তেওঁ মই যি ক'লোঁ তেওঁ ল'ৰাটো তাৰমানে সৰু মানে অলপ ডাঙৰ আছিল এই কোনোবাই তাৰমানে ৰেল লাইনত পাহাৰতে এৰি থৈ গৈছিল পাহাৰা নাই অৱশ্যে তাৰমানে ট্ৰেইন অলপ হয়তো তেওঁৰ কিবা উশাহ লাগিল ৰানিং ট্ৰেইনত গুচি গ'ল ল'ৰাটো ৰৈ গ'ল হৈ দিয়ক এতিয়া আবৰা মানুহ আছিল কিজানি ট্ৰেইনখনো গুচি গ'ল এতিয়া নামিবও নোৱাৰে ট্ৰেইনখনো ৰখাব নোৱাৰে কি কৰিব এতিয়া ল'ৰা শৰ্মা এইটো দেখিছিনে গুণি আছি
এইটো এইটো হেৰি নেকি নে চিকেৰ মিলি গেল মই যে কৈছিলো এ ঠিকাদাৰ নেকি এইটোৱেতো এইটোৱে অ', বাপৰে। পোৱাই যায় ল'ৰাটো ভাল লাগে দেখোন, হে? চাকচোন পোৱাই যায় চা ইয়াতে ৰখছি হে I know you told your friend you're not okay. And tell me what's wrong and why you never said you felt that way. And guess you're trying to stay strong and fake a smile until I look away. মই ছাগলীটো খেদি দিওঁ দানাত ধৰিছে না তাৰে মই আহি আছো বাবু কি খবৰ তোমাৰ বেলেগ বিহুৰ বাপৰে কি চলি হে আজিকালি চলি কেনে মাল হে পিছ বেজি চলি হে বেজি আচৰি দে বাপৰে কেনে জেনেৰেল কথা কৈ হে স্কুলত যোৱা তুমি স্কুলত যোৱা না হ মাথা নষ্ট কৰি দিব দেউতিৰে ক'ত গেছি দেউতিৰে ক'ত গেছি হ এটা কাম কৰোঁ তেওঁক গাইড কৰি দিওঁ মই কৈছোঁ কথা কওঁ তেওঁক গাইড কৰা ভাল হ'ব বাবু আমাৰ লগত চকলেট খাব যাবা নেকি চকলেট নাই মোবাইল টিভি হ ইয়াৰ ডেঞ্জাৰ মাল এটা কাম কৰক মোবাইলটো মোবাইলটো দিওঁ দিয়ক বুদ্ধি কৰি দিয়াকে মোবাইল কি কৰিবা তুমি কি চাবা মোবাইলত চাম ইউটিউব চাব বোলে ইউটিউব ইতিয়াৰ পৰা এইগিলা মই কোৱা নাছিলো আজিকালি বিহুৰ চলিগিলা চব কি জানে। জানে নে সৰুতে- পঢ়া শুনাত মন নাই কেৱল মোবাইল হলি পাগলা একদম মানে মাকৰ মোবাইল নিলে ভাত নাহে পেটতে শিকি আহে তাকেইতো এতিয়া আমি দেৰি কৰি লাভ নাই কাম কৰক মোবাইলটো দি বাবু একবাৰ ল মোবাইলটো দিছো নহয় চকলেট খাবা নেকি কেতিয়া খাবা ইটো খাবা নেকি এই তাকে দোকানখনত দিওঁ নেকি এটা দোকান নাই নহয় জুল জুল আমিতো সৰু মানুহৰ থাকিম আমিতো সৰু মানুহৰ থাকিম সতিয়া কেনাই পুৰে ভাল লাগছে আজি বহুত মজা, মজা। মজা ন আৰে ল'ৰাটো ক'ত নো দাদা কিবা হচ্ছে ল'ৰাটো দেখিছে নেকি আমিতো দেখা নাই ক'ত আছিল মই মানে ছাগলী খেদি থৈ আহিলো হয় নেকি আমিতো দেখা নাই আমি জাষ্ট পাইছো আমি এবাৰ ফুৰিব আহি এইখিনি পাইছো গান মাৰি আছো আমি এনেই গেলে কি কয় কি কয় কিমান ডাঙৰ আছে কিমান ডাঙৰ ল'ৰা আছে ডাঙৰ মই ফিটা অনা নাই ইমান মান ডাঙৰ ইমান হয় ডাঙৰ নেকি? ইমান নহয় ইমান ইমান ইমান। ডাঙৰ কেনে চলা পিন্ধিছিল ন চলাই দিছিল চলাৰ কালাৰটো মনত নাই মনত নাই নেকি নাই বলে তাক হাত চলা কিন্তু মোৰ নিচিনা হাত চলা দাদা আপোনাৰ ঘৰটো কোৱা দিছিল দিছিল মোৰ ঘৰটো এই ভাঙাবাৰাত ভাঙা পাৰাত মই বাচ্ছাটো আনিছিলো দেখা মানে নাহুনে নাই আগত ভাঙা বহুত দিন পাৰাত ৰাখিলো মই আনিছিলো তাক গুৱাহাটীৰ পৰা গুৱাহাটীৰ পৰা মোৰ ল'ৰা ছোৱালী নাই তাক মই লৈ আহিছিলো বহুত দিন মানে লালন পালন কৰি আছিল আৰু আপুনি গুৱাহাটীত পাইছে এতিয়া নহয় গেলতে নহয় কিন্তু মানে যাদুৰ দ্বাৰা অ, নহয়, মানে বাচ্ছাটো কোনো মই দিলে চাগে আজিকালি তোমালোকে দিন- দেখিছা নেকি নাই দেখা নাই, নাই নাই। আমি মাত্ৰ জাষ্ট আহিছো। দিনকাল বহুত বেয়া আপুনি ল'ৰাটো কিয় থৈছে ইয়াতে এনে মানুহৰ টকা পইচা নাই কৰোণে শেষ কৰিলাক এতিয়া আৰু বানপানী শেষ কৰিলাক আপুনি এটা ল'ৰাটো থৈ ঘৰ গৈছে থবা নাংগিছিল আপুনি বয়া উঠছে কামটো মই মানে ইফালে গলো এই ছাগলী খেদি থৈ আহিলো মোৰ ধানত এটা আপোনাৰ খেতি নেকি এইবিলাক মোৰে এই কি হ'ব মই কি কৰো এতিয়া কি কম দেখা এতিয়া কি কব আজিকালি দিনকাল আৰু আপোনাৰ ল'ৰাটো আপোনাৰ নিজৰ নহয় আপুনি কি ক'লাক এতিয়া লগতে ৰেলৱে ষ্টেচনৰ পৰা আনিছিল এই যে কথাতে যে আছে যি আউনো ধন বাউনে যায় ঘৰলে যায় এনেই গেলে বহুত পইচা খৰচা কৰিলো কিমান মান পুলিলাকে কি বোলে গুৱাহাটী তিনিমাহ মান বহিলো কিমান মান গাখীৰ চাখীৰ বহুত টকা খৰচ আছে গাখীৰ চাখীৰ মানে গাখীৰৰ বাকী দিবাই আছো এতিয়াও গাখীৰৰ বাকী কাষৰে বুঢ়ী এটাক দিবাই আছো দিয়াই নাই গাখীৰৰ যদি বাকী কেলিটাৰমান নমৰা ক'লা? কেনেকে হ'ব কেই লিটাৰমান খোলা লিটাৰটো হোৱা নাই হিচাপটো তাতে আছে মোৰ তাততো হিচাপ নাই এনাই গেল এনাই গেল এই কথা যে আছে যে অসমীয়াত যে কথা এষাৰ আছে একদম সঁচা কথা একদম কৰা যাব কি ক'ব এতিয়া আপুনি সেই আৰু আপুনিও আনিছিল সেই ফকতীয়াত পকেটত সেইকাৰণে গেলাকো পকেটত আপোনাৰ গুচি গ'ল সেইকাৰণে এনে আন বস্তু হেৰি কৰিব নালাগে বুজি পাইছি নে কৰা যায় এইটো কথা শিকিলো দিয়ক আপোনাৰ পৰাই বাবু
চকলেট দুটা খাই কেনে পেলা দুটো দিয়ে হ'ব নেকি আৰু এটা দি আৰু লাগে বাপৰে কি চলিয়ে দেৰি কৰি লাভ নাই আমাৰতো পইচা নাই আমি এটা কাম কৰো দা দেউতিৰে ফোন মাৰো দা দেউতিৰে নাম্বাৰটো কোৱাচোন পইচা নাই পইচা নাই পইচা নাই এইকেইটা চকলেট কেনেকৈ আনিবি সেইকেইটাই পইচা আছিল আৰু পইচা যি নাই এটা কাম কৰা তুমি দেউতিৰে নাম্বাৰটো দিয়া আইডিয়া পুলিচ আংকলৰ নম্বৰটো দি ৰ'ব নাম্বাৰটো কোৱা দিয়া এতিয়া ফোন কৰো নেকি মাৰাচোন অলপ চাইডত চোৱা হেল্ল' দাদা আপোনাৰ ল'ৰাটো আমাৰ লগত আছে আমি লৈ আছো আপোনাৰ ল'ৰাটো 5 লাখ টকা দিলে ল'ব পাৰিব কি খানাত লাগছি SP ছাৰে কৈ আছে উল্টিয়া কি কয় উল্টিয়া কি খানাত লাগছি ফোন কি কয় উল্টিয়া মূল্য দিয়ক মই মই মোৰ কি হ'ব শৰ্মা কি হবে কি খাব হৈছে কোনো নাই এতিয়া কি কৰা যায় পানী অলপ আনো ৰ'ব শৰ্মা মই ভাবছিলো ইয়াৰ কি বা হ'ল এতিয়া মোৰো দিগদাৰ হৈ গেল টেনশ্যনত পৰি গৈছিলো কি আছিলে মোৰ কি হৈছে মানে আপুনিতো ফোন কৰি আছে ফোন কৰি হঠাৎ পৰি গেল মোৰতো চিন্তা লাগি গৈছে তাকেতো মনত পৰিছিল কি খানাত লাগছি ফোনটো কি কয় কি কৰিব এতিয়া কাম কৰোঁ কি ঘৰতো থৈ আহি ভাল হ'ব তাকেতো বেয়াকে ফাঁচিব লাগিব ফাঁচি যাব লাগিব গম পাইছি তাকে বলক দেখা বাবু এনে বিপদত পৰো দেখা হ'ল গতিকে আমি আহো ফুৰি একবাৰ বলা বাপৰে দেখা উল্টিয়া গাড়ীখনৰ ওচৰত আছিল হে দেখা পালি দিগদাৰ হ'ব তাকেতো বাবু বাবু থাকা দে তোমাৰ চুনিটো ভালে আছে নে চুনিটো ভালে আছে তোমাৰ এতিয়া থাকা আমি যাওঁ টাটা টাটা নমস্কাৰ আপোনালোকে ভিডিঅ'টো চাই কোনে ক'লে আপোনালোকে লাইক সাবস্ক্ৰাইব কৰি দিব থাকেতো আপুনিও মানুহ দিয়ক নমস্কাৰ গাইজ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে নিশ্চয় কমেণ্টত জনাব আজি এই ভিডিঅ'টোত আমি এটা সৰু মানে কাহিনীৰ দৰে মানে অলপ ধেমালি কৰিলোঁ আপোনালোকৰ আগত ক'বলৈ চেষ্টা কৰিলোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাব আৰু যিসকলে নতুনকৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু বেল আইকনটোক টিক মাৰি দিব ঠিক আছে আৰু এটা কথা দেখা আমাৰ যে টিকলিটোৰ কথা কোৱা নাই টিকলিয়াটো কিন্তু একদম মানুহে গোটাই উত্তেজিত কৰিব খুজিছে সকলোৱে বুজি পাইছে আমি বাবুৰ কাৰণে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব ইয়াৰ ভিডিঅ' কৰা বৰ ইচ্ছা সেইকাৰণে আজি এটা ভিডিঅ' তেওঁক সোমাই ললো তাৰমানে গতিকে ইয়াৰ কাৰণে ছাবস্ক্ৰাইব দুটামান বেছিকৈ দিব যাতে উৎসাহিত হয় তেওঁ আগবাঢ়ি যাব পাৰে ভিডিঅ' আমাৰ পাব বহুত ভিডিঅ' দিম ঠিক আছে বাই বাই জয় অসম থেংক ইউ